প্ৰেক্টিছ কৰিছিলে না আপোনাৰজনীয়ে ঘৰতে তাই কৈছে যে ক'ব ন মই ডিউটিত থাকো ন আপুনি ক'ব লাগে এতিয়া অলপ ফিল্ডখন প্ৰেক্টিছ কৰা বুলি ক'ব লাগে আৰু দুদিনমান প্ৰেক্টিছ লাগিব আপোনাক কাৰণ ইয়াত অলপ মানে ভয় থাকে পুলিচ কেইটা থাকে যে কনফিউজ exam di mana ni buku nama bayi sama ni. Why
যে সিগনেল এটা নাপালে লগাই ল'লো পুৰা টানকৈ আপুনি ইউটিউবত মাৰি দিব ডিব্ৰুগড় কাৰ ধৰণে টেষ্ট 2024 মাৰি দিব
যিমান চাৰ্জ দি দিয়ে হৈ গ'ল